এখন চেক কৰা Yes, sir. ঐ আগফালে দেখোন আৰ্মিয়ে চেকিং কৰি আছে এতিয়া কি কৰিবি ঐ কি চাইছ? খুন্দিয়াই লৈ যা হেতক। ঐ এটক খুন্দিয়াই নেমাৰিবি আজি মিছন সাকসেসফুল কৰিবই লাগিব এহেঁতি চাগে জম্মু কাশ্মীৰৰ প্ৰটেক্টৰ কথা পাহৰাই নাই সেইকাৰণে ইমান চেকিং পাতি থৈছে দেখিছনে আমি কিমান মানুহ মাৰি দিছিলো সেইটো এটেকত হেতি পাকিস্তানী কন্ট্ৰাক্টবাদীক চিনিয়ে পোৱা নাই সেইকাৰণে হেতক আজি আকৌ সেই দিনটো মনত পেলাবলৈ আহিছো এতিয়া কি কৰো আমি এডোখৰতে ৰখি থাকো নে কি কোন ফিয়েল এটো মই সেই ইণ্ডিয়ান আৰ্মিটো চাই আছো তাক মাৰিব পাৰিলে হৈ যাব কেজেৰি এইফালে আৰু গাড়ী আহিব পাৰে আপুনি ইয়াত চেকিং কৰি থাকিব মই অলপ আগফালৰ পৰা পেট্ৰলিং দি আহোঁগি Yes, sir. মাশাআল্লাহ পুলিচজন দেখোন এইফালে আহিছে তেতিয়াহ'লে কি চাইছো সুবহানাল্লাহ তাক সেইডোখৰতে সোনকালে ধৰিব লাগিব সোনকালে বল সোনকালে তহঁতি কোন আমি পাকিস্তানী সন্ত্ৰাসবাদী হয় তহঁতক আকৌ আজিমাইটেকৰ কথা মনত পেলাবলৈ আহিছো তহঁতক ফায়াৰ ফায়াৰ পাকিস্তানী সন্ত্ৰাসবাদী পাৱাৰ দেখাই নাই মাশাআল্লাহ সেইফালৰ পৰা আৰু আৰ্মি দৌৰি আহিছে এইটো কাম এডোখৰতে হৈ গ'ল সোনকালে যাওঁ বৈ মেইন কামলে বল সাগৰ তুমি সোনকালে এম্বুলেন্সলৈ ফোন কৰা মাৰি ইহঁতক দেখুৱাইছো আমি ইণ্ডিয়ান আৰ্মি কি বস্তু সোনকালে টাইম নাই গাড়ী ষ্টাৰ্ট দে য়েছ মাশাআল্লাহ তুমি কান্দি আছা যে স্যার আমার অনুরাগ স্যার বাঁচি নাথাকিল জিন্দাবাদ জিন্দাবাদ পাকিস্তান জিন্দাবাদ মোৰ পাকিস্তানৰ ভাইহঁত আজি আমি ইণ্ডিয়াক দেখুৱাব লাগিব সিহঁতক আমি আকাশলৈ পঠিয়াব লাগিব চিন্তা নাই ছাৰ আজি আমাৰ টিম এটা জম্মু কাশ্মীৰলৈ সোমাই গৈছে সিহঁতি আমাৰ মাটি দি নিদিয়ে সিহঁতক আজি কি কৰিম চাব সিহঁতক গোটেই মাৰি শেষ কৰি পেলাম জিন্দাবাদ জিন্দাবাদ পাকিস্তান জিন্দাবাদ মোৰ পাকিস্তানী ভাইহঁত ব'লা সিহঁতক আজি দেখুৱাই দিম সিহঁতি ভাবিছে আমি পাকিস্তানে একো কৰিব নোৱাৰো আজি সিহঁতক দেখুৱাই দিম ব'লা চবকে মাৰি শেষ কৰি দিম জিন্দাবাদ জিন্দাবাদ বলক সিহঁতৰ পৰা আজি আমি জম্মু কাশ্মীৰ লৈ আহিম হয় স্যার সিহঁতে আমাৰ ইণ্ডিয়া বৰ্ডাৰত সোমাইহি আমাৰ গোটেই ইণ্ডিয়ান আৰ্মি মাৰি শেষ কৰি পেলালে সিহঁতৰ ইমান সাহস সিহঁতি ইণ্ডিয়া বৰ্ডাৰত সোমাই আমাৰ মানুহ মাৰিছে স্যার তাত আমাৰ এজন ইণ্ডিয়ান আৰ্মি কাৰ্নেলো আছিলে স্যার সিহঁতক আমি ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব স্যার য়েছ তাৰ বাবে আমি পাকিস্তানক প্ৰত্যুত্তৰ দিবই লাগিব কিন্তু স্যার কেনেকৈ যুদ্ধৰ যোগেদি তাৰ বাবে এটা আমাক ইমিডিয়েট মিছন লাগিব আৰু চিপাহী দৰকাৰ হ'ব তোমালোকে ইমিডিয়েট যুদ্ধৰ বাবে চিপাহী ইনফৰ্ম কৰাগে ওকে স্যার চাল্লা পাকিস্তানী হওক তহঁতি আমাৰ ইণ্ডিয়ান বৰ্ডাৰত সোমাই ইণ্ডিয়ান মানুহ মাৰিবলৈ আহিছ তহঁতক আমি কি কৰিছিলো তহঁতি আমাৰ ইণ্ডিয়ান আৰ্মি পাৱাৰ দেখা নাই